ওয়েলকাম টু মাই চেনেল। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে জানিম। একদম সৰুকৈ কৈ দিম আৰু ইন ডিটেইলছত। দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ বছৰ বহুবিলাক কাৰণৰ কাৰণে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। যেনে প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত যিটো ভাৰ্চেল চুক্তি স্বাক্ষৰ কৰা হৈছিল, তেতিয়া কেন্দ্ৰীয় শক্তিৰ দেশবিলাকক ভীষণ কষ্ট দিয়া হৈছিল আৰু সেই দেশবিলাকে ভাৰ্চেল চুক্তি থকা ব্যৱস্থাসমূহ মানিব পৰা নাছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধ হোৱাৰ আৰু বহুতো কাৰণ আছে। যেনে সেই সময়ত অৰ্থনৈতিক মন্দাৱস্থা হৈ আছিল। ইয়াৰ উপৰিও নাজিজিমৰ স্থান হৈছিল আৰু জাতিসংঘৰ বিফলতাৰ কাৰণেও দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। যিহওক আমি এতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে জানিম। দ্বিতীয় বিশ্বযুদ্ধ 1 ছেপ্টেম্বৰ 1939 চনত আৰম্ভ হৈছিল আৰু ইয়াৰ পৰিসমাপ্তি হৈছিল 2 ছেপ্টেম্বৰ 1945 চনত। দ্বিতীয় বিশ্বযুদ্ধত গোটেই পৃথিৱী দুটা ভাগত ভাগ হৈ আছিল। এটা হৈছে মিত্ৰ শক্তি আৰু এটা হৈছে অক্ষয় শক্তি। মিত্ৰ শক্তিক ইংলিছত আমি এলাইড পাৱাৰ্ছ বুলি কওঁ আৰু অক্ষয় শক্তিক এক্সিছ পাৱাৰ বুলি কওঁ। দ্বিতীয় বিশ্বযুদ্ধত পৃথিৱীৰ প্ৰায়বিলাক দেশে প্ৰভাৱিত হৈছিল আৰু পৃথিৱীত থকা কলনীসমূহ এতিয়া জৰ্জৰিত হৈ আছিল। ভাৰতেও ইয়াৰ অংশগ্ৰহণ কৰিছিল। এলাইড পাৱাৰত থকা বা মিত্ৰ শক্তিত থকা দেশবিলাক হৈছে যেনে ব্ৰিটেইন এম্পায়াৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ বা USSR, ইউনিয়ন অফ ছ'ভিয়েট ৰিপাব্লিকছ, ফ্ৰান্স আৰু ROC মানে ৰিপাব্লিক অফ চাইনা। আৰু ইফালে এক্সিছ পাৱাৰ্ছ বা অক্ষয় শক্তিৰ ভিতৰত আছিল 1 নম্বৰ আছিল নাজি জাৰ্মানী, 2 নম্বৰ হৈছে ফেচিষ্ট ইটালী আৰু 3 নম্বৰ হৈছে ইম্পেৰিয়েল জাপান। এই যুদ্ধখনত সৈন্যবাহিনীৰ সংখ্যা মিত্ৰ শক্তিত আছিল প্ৰায় 1,60,00,000 আৰু এক্সিছ পাৱাৰত বা অক্ষয় শক্তিত আছিল 80 লাখ সৈন্যবাহিনী। আৰু এইসকলে দ্বিতীয় বিশ্বযুদ্ধত নিজৰ প্ৰাণ দিবলৈ বাধ্য হৈ পৰিছিল। এই যুদ্ধখনত বহুতো ক্ষয় ক্ষতি হয়। এই যুদ্ধত মিত্ৰ শক্তি আৰু অক্ষয় শক্তিৰ মাজত হোৱাৰ পিছত মিত্ৰ শক্তি আৰু অক্ষয় শক্তিৰ মাজত হোৱা যুদ্ধখন মিত্ৰ শক্তিয়ে জয়লাভ কৰে আৰু জয়লাভ হোৱাৰ পাছত পিছ চুক্তি স্বাক্ষৰ কৰা হয়। যেনে পেৰিছ পিছ একৰ্ড 1947 চনত স্বাক্ষৰ কৰা হয় আৰু দ্বিতীয় বিশ্বযুদ্ধ শেষ হয়। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ অন্তৰালত আৰু কিছুমান কথা আছে। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ 2টা অঞ্চল হিৰোশ্বিমা আৰু নাগাচাকিত বম নিক্ষেপ কৰিছিল। হিৰোশ্বিমাত নিক্ষেপ কৰা বমটোৰ নাম হৈছে লিটিল বয় আৰু এইটো 6 আগষ্ট 1945 চনত নিক্ষেপ কৰিছিল আৰু 1945 চনৰ 9 আগষ্ট তাৰিখে নাগাচাকিত দ্বিতীয় বমটো নিক্ষেপ কৰিছিল আৰু সেই বমটোৰ নাম হৈছে ফেটমেন। আৰু শেষত জাপানে আত্মসমৰ্পণ কৰে আৰু এনেকৈ দ্বিতীয় বিশ্বযুদ্ধ শেষ হয় আৰু মিত্ৰ শক্তিয়ে দ্বিতীয় বিশ্বযুদ্ধত জয়লাভ কৰে। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে কিছুমান পিছ চুক্তি মানে শান্তি চুক্তি স্বাক্ষৰ কৰা হয়। যেনে পেৰিছ পিছ একৰ্ডছ 1947 চনত কৰা হয়। আৰু যুদ্ধ শেষ হোৱাৰ পাছত এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠন কৰিবলৈ চেষ্টা কৰা হৈছিল। কাৰণ আগৰ যিটো আন্তঃৰাষ্ট্ৰীয় সংগঠন আছিল জাতিসংঘ, এই জাতিসংঘটো বিভিন্ন কাৰণবশতঃ পৰিসমাপ্তি ঘটাইছিল বা শেষ হৈ গৈছিল বা ফেইলাৰ হৈছিল। আৰু সেইকাৰণে এটা নতুন ৰাষ্ট্ৰসংঘৰ জন্ম দিয়া হৈছিল বা নতুন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ জন্ম দিয়া হৈছিল, যাৰ নাম ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ 2 ধৰণৰ সদস্য আছে। ৰাষ্ট্ৰসংঘত 6টা অংগ আছে। তাৰে ভিতৰত যিটো ডাঙৰ অংগ সেইটো হৈছে সাধাৰণ সভা আৰু এটা গুৰুত্বপূৰ্ণ অংগ হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ।
দিয়ক আমি সেই বিষয়ে অলপ পিছত কম। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে। আৰু 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। আৰু ৰাষ্ট্ৰসংঘৰ যিটো চনদ আছে তাতে 49খন দেশে স্বাক্ষৰ কৰে। আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা হৈছে 193টা। আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্ক চিটিত। নিউয়ৰ্ক চিটি আমেৰিকাৰ অৱস্থিত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্যৰ সংখ্যা হৈছে একচুৱেলি 193টা। আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুই ধৰণৰ সদস্য আছে। এটা হৈছে স্থায়ী সদস্য আৰু এটা হৈছে অস্থায়ী সদস্য। স্থায়ী সদস্য হৈছে 5টা আৰু অস্থায়ী সদস্য হৈছে 10টা। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যবিলাকৰ দেশবিলাকৰ নাম হৈছে UK মানে গ্ৰেট ব্ৰিটেইন, বৰ্তমানৰ UK, আগতে গ্ৰেট ব্ৰিটেইন বুলি কোৱা হৈছিল। USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ফ্ৰান্স, ৰাছিয়া আগতে নাছিল, আগতে আছিল USSR। USSRৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ হৈছে ৰাছিয়া। আৰু চাইনা বৰ্তমান, আগতে ROC দিয়া হৈছিল, ROC আছিল, ৰিপাব্লিক অফ চাইনা আছিল, বৰ্তমান PRC, পিপুলছ ৰিপাব্লিক অফ চাইনা ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিয়া হৈছিল। থেংক ইউ ফৰ ৱাচিং। জয় অসম, ভাৰত মাতা কি জয়।